চৰকাৰৰ নিৰ্দেশ অনুসৰি বন্ধ হোৱাৰ দিশে ৩৪খন বিদ্যালয়। উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশনাত আছে গোলাঘাট জিলাৰ এখন আগশাৰীৰ বিদ্যালয়। দেৰগাঁও মিছামৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে। বিগত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল শূন্য হৈছিল এই বিদ্যালয়খনৰ। ১৯৮২ চনতে স্থাপন হোৱা বিদ্যালয়খনৰ বন্ধৰ নিৰ্দেশনাক লৈ প্ৰতিক্ৰিয়া শিক্ষক ছাত্ৰ-ছাত্ৰীৰ লগতে গাঁওখনৰ ৰাইজৰ। হয়, আমি চৰকাৰলৈ এটাই অনুৰোধ জনাইছোঁ যাতে আমাৰ বিদ্যালয়খন বন্ধ হ'ব নালাগে আৰু ছাৰহঁতে আমাক বহুত ভালদৰে ক্লাছ লয়, এবাৰ নুবুজিলেও বাৰে বাৰে বুজায়। আমাৰ বিদ্যালয়খন বন্ধ হ'ব নালাগে। হিমন্ত বিশ্ব শৰ্মাক তুমি কি ক'বা? তেখেতক ক'ব বিচাৰিছোঁ যাতে আমাৰ বিদ্যালয়খন বন্ধ নকৰে, সেয়াকে ক'ব বিচাৰিছোঁ। আমিও শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এয়াই জনাওঁ যে স্কুলখন বন্ধ নকৰি ইয়াতে যে আমাক থাকিবলৈ দিয়ে। আৰু আমাৰ ছাৰহঁতে আমাক বহুত ভালদৰে পঢ়ুৱায়। আমি ছাৰহঁতে যিটোকে কয় আমি সেইটোকে শুনো আৰু ছাৰহঁতে আমাক মানে যিটো ভালদৰে পঢ়ুৱায় বা সেইটো মানে বেলেগ স্কুলে পঢ়ুৱাব নোৱাৰিবও পাৰে। প্ৰতিক্ৰিয়া আমাৰ একো নাই। চৰকাৰে যিটোৱে সিদ্ধান্ত কৰে, আমি যিহেতু চৰকাৰী কৰ্মচাৰী, চৰকাৰে যি সিদ্ধান্ত কৰে আমি তাকে মানি ল'ব লাগিব। আমি চৰকাৰৰ বিৰুদ্ধে একো নকৰোঁ আৰু ক'ব আমাৰ অধিকাৰ নাই। আমি কাৰণ চৰকাৰী কৰ্মচাৰী গতিকে আমাৰ যি সিদ্ধান্ত লৈছে আমি আদৰণি জনাইছোঁ। নাই, অনুৰোধ জনাবলৈ আমাৰ একো নাই। খালি ছাত্ৰ ছাত্ৰীখিনি অকণমান অসুবিধা এটা হ'ব আৰু স্কুলখন বন্ধ হৈ গ'ল। হয়, আমাৰ আগতে সন্তোষজনকে আছিলে। এভাৰেজ আমাৰ 63%। মই আগতেও কৈছোঁ, এইবছৰ আমাৰ বেয়া হৈছে।